चौका सुथरा लगे चौखायो आमीन बड़ोती कहे तेरे पे नजर हटाना उठायो মরণ দিলে লবি খেতে খোলা করো এবার পুরো নিজে যাবি চাই তোর পিছনে নালাগে যাব ভুই ডুবলে নালাগে যাব পথারলে নালাগে যাব ভুই ডুবলে নালাগে যাব পথারলে শুকান রোদে ফুটিব দেহা কলা পড়িব বোকা পানী লাগিব গা আমি দেখাই গৈ আছোঁ বৰ্তমান আপোনালোকক কেনেকুৱা ধৰণৰ ইমান ধুনীয়া পৰিৱেশ ভাল লাগিছে আপোনালোকে চাওক ইমান ধুনীয়া অভিনয় ইমান ধুনীয়া ভাল লগা ভাল লাগিছে আজি বিয়াত আহি আৰু এনেকুৱাতো বিয়া দেখা নাছিল আজি প্ৰথমবাৰ দেখিছোঁ আৰু আমি পৰিৱেশ ক'বলৈ গৈ আছোঁ আৰু দেখাই আছে তেখেতে কি কি আজি কৈলাশ প্ৰীতম আজি ভালে লাগিলে আপুনি নিমন্ত্ৰণ কৰি অনাৰ বাবে খুব ভাল লাগিছে আজি কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে নিশ্চয় আজিতো খুবেই ভাল লাগিছে আজি এটা শুভ বিবাহৰ দিন সুন্দৰ এটা পৰিৱেশ আৰু সকলোৱে আজি আহি আমাক অভ্যৰ্থনা জ্ঞাপন কৰিছে ভাল লাগিছে পৰিৱেশটো সঁচাকৈ এটা জাক জমকতা পৰিৱেশ আজি ভাল লাগিছে আৰু কি ক'ম দাদাৰ বিয়া ভাল লাগিছে সকলোৱে আহি আমাক সহায় সহযোগিতা কৰিছে সুন্দৰ দাদা ক'ৰবাত কিবা তাৰমানে যিখিনি নিমন্ত্ৰণ দিয়া হৈছিল গোটেইখিনি আহিব নোৱাৰিলে কৰোণা ক'ভিডৰ কাৰণে আহিব পৰা নাই গোটেইবিলাক আমাৰ গাঁৱৰ পৰা কোনো নিমন্ত্ৰণ নাহিল আমি দুখিত ডাঙৰ বহুত নিমন্ত্ৰণ আছিলে কিন্তু নাহিলে আজি আপোনাৰ কেনেকুৱা ধৰণৰ লাগিছে যে এই ক'ভিড পৰিস্থিতিটো যে তথাপিও যে অনুষ্ঠিত হৈছে আমাৰ বহুত নিমন্ত্ৰিত অতিথি নাহিলে আৰু আগবাঢ়ি গৈছোঁ আমি কেমেৰা সন্মুখলৈ আৰু দৰা কইনা আমি দেখিবলৈ পাম বৰ্তমান আমি আগবাঢ়ি গৈছোঁ আমি সকলো দেখাইছোঁ বৰ্তমান আজি কেনেকুৱা আজি বিয়া পৰিৱেশটো খুবেই ভাল লগা এটা দৃশ্য আৰু আপোনালোকে বহুত ভাল পাইছে চাগে আৰু মই আশা কৰোঁ কেইবাটাত বহুত ভাল লাগিছে নমস্কাৰ ভিউৱাৰ্ছসকল মই এইখিনিতে এটা ক'ব বিচাৰোঁ আমাৰ এই পেণ্ডেলৰ আমাৰ কলগছ লগোৱা আছে কলগছ লগোৱা আছে আমাৰ কলহ আছে কলহতে দেখা যাব কলহ আছে তামোল পাণৰ বগা আছে পানী দিয়া থাকে পানী আছে তামোল পাণৰ গোটা আছে আৰু এইটো অহা কাইলৈহে ভঙা হ'ব আয়তীসকলে নাম ধৰিব আৰু নামৰ পাছতহে আহক এতিয়া আমি পৰৱৰ্তী আইটেমটো দেখুৱাওঁ আহক বৰ্তমানেও আমাৰ কিটচেন ৰুমত খানা বনোৱা কামটো চলিয়ে আছে আৰু চলিয়ে থাকিব যিহেতু আমাৰ নিমন্ত্ৰণীয় অতিথিবিলাক আহি আছে তেওঁলোকৰ কাৰণে অলপ আয়োজন কৰা হৈছে আমাৰ মুখ্য কাৰিকৰ আছে মুখ্য কাৰিকক আমি দুৱাৰখনত ক'বলৈ হেল্ল' দাদা আজি আপোনাৰ আজি কেনেকুৱা দেখাই আছে বৰ্তমান আপোনাক কেনেকুৱা লাগিছে আজি পৰিৱেশটো আপুনি কি কি বনালে ৰাইজক কেনেকুৱা লাগিছে বুলি ক'লে চলি আছে মই কি বুলি ক'ম তথাপি মোৰ যি দায়িত্ব দিছে মই দায়িত্বখিনি পালন কৰিছোঁ বুলি পেলাই মই অনুভৱ কৰোঁ তাৰ ভিতৰত বনাওঁতে ৰান্ধোতে হয়তো কিবা ব্যস্ত হ'ব ৰাইজে ক'ব খাওঁতাসকলেহে ক'ব যে কেনেকুৱা হৈছে কি হৈছে দাদা কিন্তু যিখিনি আপুনি আজি ৰান্ধিলে সঁচাকৈ কিন্তু আজি খাই আপোনাৰ অনুভৱ কেনেকুৱা হৈছে সকলোৱে কৈছে ভাল লাগিছে বুলি কোৱা শব্দটো শুনা পাই মোৰ বৰ ভাল লাগিছে আৰু আনন্দিত আৰু যিখিনি বনাইছোঁ সকলোৱে যদি ভাল পাইছে মোৰ সেইটোৱে আৰু মাংস কাটি আছে ব্ৰইলাৰ কাটি আছে ব্ৰইলাৰ ষ্টকো আছে মাংস কাটি আছে কেনেকুৱা লাগিছে দাদা আপুনি কওক কেনেকুৱা লাগিছে মোৰ আজি
বৰ আনন্দ আৰু মই এনেকৈ ইমান ৰাতি 11টা বজালৈ যদি মানুহকে দেখিব পাওঁ মোৰ ইমান আনন্দ লাগিছে আৰু মোৰ মনত বহুত ফূৰ্তি লাগিছে আৰু মোৰ ঠিক আছে আপুনি আপং চাপং খালিনে বাৰু এইখিনি মই বৰ্তমান কিছু খাইছোঁ মন বৰ প্ৰফুল্ল আৰু বৰ সুন্দৰ লাগিছে আৰু মই থাকি ভাল লাগিছে আৰু খাইও ভাল লাগিছে আৰু সমাজৰ পৰিৱেশটোক দেখিও ভাল লাগিছে আৰু ইমানে ধন্যবাদ 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 এয়া চাওক ব্ৰইলাৰ কাটি আছে তেখেতে মাংস কাটি আছে সঁচাই ভাল লগা এটা পৰিৱেশ মনোমোহা পৰিৱেশ আৰু চাওক এইবিলাক কেমেৰা পাৰ্চন ৰাজু ইণ্ডিক মই অনুৰোধ জনাম এয়া আমাৰ ধুনীয়াকৈ যিটো আমাৰ কিটচেন ৰুমৰ সম্পূৰ্ণ দৃশ্য গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ঠিক আছে মই এফালৰ পৰা আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰথমে ধৰ আমাৰ আমাৰ পৰিৱেশটো দেখুৱাই দিয়া যিহেতু ভাত নহ'লে নচলে ন তেখেতক প্ৰথমে আমি ভাত দেখালোঁ এয়া হৈছে ভাত ইমান ধুনীয়া ভাত বনাইছে খুবেই ভাল সকলোৱে ভালে পাইছে বৰ্তমান সকলোৱে ভাল পোৱা মানে কি আৰু ন ৰাইজে ভাল পোৱা মানে সকলোৱে ভাল পোৱা আহক প্ৰথমতে আমি তাৰপিছত আমি কৰিছোঁ দাইল যিহেতু ভাতৰ পিছতে দাইল আহি পৰে তাৰপিছত দাইল দেখালোঁ আপোনালোকক খুবেই ভাল দাইল আৰু দাইলখিনি এনেকুৱা ধুনীয়া যে খাই থাকিলে আপোনালোকে খাই থাকিবলৈ মন যাব আহক আমি তাৰপিছত আমি দেখাই আছোঁ বৰ্তমান পাপৰ কাৰণ দাইল আৰু পাপৰ আহি পৰে তাৰপিছত আমি পৰৱৰ্তী কাৰ্যসূচী আপোনালোকক দেখাম বৰ্তমান এতিয়া দেখালোঁ পাপৰ যিহেতু আমাৰ পাপাটো এটাৰ হৈছে ভাল কি হয় এইবিলাক হজমি শক্তিৰ কাৰণেও ভাল আৰু খোৱাত ভাল আৰু এই যে এইবিলাক হৈছে গৰম পানী যিহেতু গৰম পানী আমাৰ খুবেই প্ৰয়োজন ভাত বনাবলৈ আহক আমি বৰ্তমান দেখাই গৈ আছোঁ আপোনালোকক ৱাও বঢ়িয়া নাইচ এইটো হৈছে মাছ ইমান ধুনীয়া কিন্তু সম্পূৰ্ণ দেখাব পৰা নাই কিন্তু লাইটৰ অলপ ব্যৱস্থাৰ কাৰণে আপোনালোকে বেয়া নাপাব বন্ধুসকল এইবিলাক হৈছে মাছ হয়তো ধৰিব পাৰিছে নে নাই নাজানো আৰু আমি প্ৰীতম মাছটো দেখাই দিলে ভাল হয় কেমেৰা পাৰ্চন ৰাজু ইণ্ডিক মই দেখুৱাবলৈ অনুৰোধ জনাম এতিয়াও আমাৰ ৰাইজৰ অতিথিৰ কাৰণে এতিয়াও আমাৰ মাছ আছে ইয়াত দেখাই আছে আমাৰ সম্পূৰ্ণ মাছ বৰ্তমান আমি আৰু অতিথিৰ কাৰণে আমি আয়োজন ৰাখিছোঁ যাতে আমাৰ অতিথিবিলাকে কোনো ধৰণৰ কষ্ট নাপায় তাৰ কাৰণে আমি সম্পূৰ্ণ যোগাৰ ৰাখিছোঁ বৰ্তমানেও আমাৰ ইয়াতে 200 মানুহে খুৱাবলৈ পৰা আমাৰ সুযোগ আছে গতিকে আমি যাতে আমাৰ যিখিনি অতিথি তেওঁলোকে কোনো ধৰণৰ কষ্ট নাপায় তাৰ মই দেখালোঁ মাছ আৰু প্ৰীতমে কৈছে আৰু তেখেতে যে আলহী বৃন্দ আৰু যিবিলাক নিমন্ত্ৰণীয় এইবিলাক দেখালে আৰু এইখিনি হৈছে মাংস আৰু আমাৰ দাদাই কাটিয়ে আছিল যে ব্ৰইলাৰ মাংস অভাৱ নাই আৰু আপোনালোকে আহক আলহীৰ কাৰণে বনাইছে মাংস আৰু আশীৰ্বাদ কৰোঁ এতিয়া আকৌ বৰ্তমান বনাব লগা আমি আয়োজন কৰিছোঁ দেখি আছে শুনি আছে সম্পূৰ্ণ দেখিছে গোটেই ভাইটি ভণ্টি বা দাদা খুৰা চবে ফূৰ্তি ফাৰ্তা কৰিছে খুব সুন্দৰ লাগিছে আজি এই দেখিছে এতিয়া বৰ্তমান বনাই আছোঁ ঠিক আছে হ'ব ধন্যবাদ থাকিল আপোনালৈ আপুনি যিখিনি পাৰে কৰি পিঁয়াজ কাটি আছে অলপ কেমেৰাটো অলপ এণ্ডা হয় বাৰু মই তথাপিতো ক'লোঁ পিঁয়াজ কাটি আছে এইবিলাক পানীৰ ব্যৱস্থা আছে ঠিক আছে মানে সকলোবিলাকে ভাল আৰু আজি অলপ ডাৱৰীয়া বতৰ এইবিলাক হৈছে কিবা চাগে আজি অংক মিলা নাই আজি জমিব আৰু দেই এইবিলাক পইচা হিচাপ কৰি আছে আহক আমি আগবাঢ়ি গৈ আছোঁ মই দেখাই আছোঁ আজি পেণ্ডেল ইমান ধুনীয়াকৈ সজাইছে যেন দেখিলে আচৰিত পাব নহ'লে পেণ্ডেলৰ অৰ্ণা মনোহা কছাৰী গাঁৱৰ তেখেতৰ ঘৰ তেখেতৰ পৰিচালনাৰে এই পেণ্ডেলটো আজি দিয়া হ'ল গতিকে তেখেতক আমি দুআষাৰমান ক'বলৈ অনুৰোধ জনাম আৰু আমাৰ এনেকুৱা ধৰণৰ পেণ্ডেলটো দেখা পাই আজি খুবেই আনন্দিত আমাৰ পেণ্ডেলৰ এয়া অৰ্ণা দুআষাৰমান কওক দাদা কেনেকুৱা লাগিছে আজি আপোনাৰ যে পেণ্ডেলটো ইমান ধুনীয়াকৈ সজালে কেনেকুৱা ধৰণৰ ক'ৰ পৰা আপুনি শিকিলে যে ইমান ধুনীয়া মানে ভাল লাগিছে আৰু সকলোৱে কৈছে যে ইমান ধুনীয়া পেণ্ডেল দেখা নাছিলোঁ আজি দেখিলোঁ খুবেই ভাল লাগিলে তাকে আপোনাৰ পৰা জানিব বিচাৰোঁ আপুনি ক'ৰ পৰা শিকিলে ক'ৰ পৰা বা দেখিলে তাৰ বিষয়ে ক'লে আমি ভাল পাওঁ আৰু আপোনালোকৰ ৰাইজৰে অনুভৱ গতিকে ৰাইজে যিটো ভাল বুলি কয় সেইটোৱে তাকে আমি আগুৱাই যাবলৈ বেছি সুখী হ'ম তেতিয়া ৰাইজে ভাল বুলি ক'ব ৰাইজে ভাল লগাটো আমি বিচাৰোঁ সদায় ঠিক আছে আপোনাকতো আপুনি ক'ব বিচাৰে নেকি যে আপুনি যে এই পেণ্ডেলটো বনালে ভাল লাগিছে আৰু কিছুমানতো সকলোৱে বিচাৰিব পাৰে ন আপুনি ক'লে ভাল হয় আপোনাৰ এড্ৰেছটো ক'লে হয়তো মনোহা কছাৰী গাঁও আৰু
এইখিনিতে মই ক'ব বিচাৰোঁ, দাদাৰ লগত মই কথা পতাৰ পৰা গম পাইছোঁ যে দাদাই আমাৰ মনোহা অঞ্চলত যিমানকেইটা পেণ্ডেলৰ গ্ৰুপ আছে তেওঁলোকৰ ভিতৰতে তেখেতে অতি কম মূল্যত আমাৰ গাঁৱৰ অঞ্চলৰ মানুহখিনিক এটা উপহাৰ দি আহিছে। গতিকে দাদাই খুব এটা ভাল কাম কৰিছে আমাৰ সমাজৰ কাৰণে, দুখীয়া মানুহখিনিৰ কাৰণে বিশেষকৈ। গতিকে দুখীয়া মানুহখিনিৰ যথেষ্ট এটা সহায় হৈছে। আৰু আমি দাদাৰ পেণ্ডেলৰ যিটো আমাৰ নাম্বাৰ আমি স্ক্ৰীণত দিয়া হৈ আছে, আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ পেণ্ডেল প্ৰয়োজন হয়, আৰু দাদাৰ বহুত ধৰণৰ ডিজাইনৰ পেণ্ডেল আছে, দামটো হয়তো অলপ কম বেছ হ'ব পাৰে। আপোনালোকে ফোন কৰি সুধিব পাৰিব, আমি নাম্বাৰটো স্ক্ৰীণত দি থৈ দিছোঁ, আপোনালোকে কল কৰি সকলোখিনি কথা পাতিব। ধন্যবাদ। বৰ্তমান এজন আমাৰ শ্যাম সুৰজ কণ্ঠশিল্পী। শ্যাম সুৰজ, হাই, কেনেকুৱা আজি? নমস্কাৰ। কেনেকুৱা লাগিছে আজি বিয়াত আহি আপোনাৰ? ভাল লাগিছে, আৰু আচলতে মই অকণমান দেৰি হ'ল, আৰু যদি অলপ সোনকালে পালোঁ আহি নিশ্চয় ভাল লাগিব। ঠিক আছে, আমাৰ লগৰবিলাকৰ হোটেলতাত আছে, আৰু যিহেতু লগৰে বিয়া ভালে লাগিছে। কি কৰিছোঁ নাচিছোঁ। বিবাহ চকত আমি এইখিনি আকৌ আপোনালোকৰ দৰা কইনাৰ যিটো আমি দেখুৱাবলৈ বিচাৰিছিলোঁ, সুন্দৰ এটা শ্বট আছে। আপোনাৰ সৌভাগ্য, দৰা কইনা একেলগে ভাত খাইছে, আপোনালোকে একেলগে দেখা পাব। আৰু এয়া আমাৰ মাজত দৰা কইনা একেলগে ভাত খোৱা দৃশ্যটো আপোনালোকক দেখুৱাব পাৰে। অতি সুখী দৰা কইনা আজি বৰ ধুনীয়াকৈ একেলগে এসাঁজ খালে। আৰু এয়া পাপৰ আনি দিছে দাদাই, আৰু দৰাৰ গাত একেবাৰে তৰণি নাই, নাচোঁ নাচোঁৱে লাগি থাকে। চাবদেই নাচিব দৰাই। এয়া ডিজে তালে তালে নাচিয়েই থাকিব বিচাৰে দৰাই। আৰু কি হ'ব, আৰু দৰা মানে বহুত ফূৰ্তি লাগিছে, যিহেতু আজি বিয়া পাতিছে। বিয়াৰ লগে লগে এয়া দৰাৰ ফূৰ্তি তামাম। চাওক আৰু এবাৰ এয়া ফূৰ্তি। চাওক ন ভাই, ইপিনে ৰাজুদাই আমাৰ মাজত বিদায় লৈছে, সকলোকে নমস্কাৰ এটা বাই বাই দিছে। কিন্তু তেখেতক যোৱাৰ আগতে নচুৱাম। ভিউৱাৰ্ছসকল চাই থাকক তেখেতক কেনেকৈ নচুৱাওঁ মই। আজি আপোনাৰ কেনেকুৱা ধৰণৰ লাগিল ফিলিংছটো? শেষত দাদাক অনুৰোধ জনাম, এটা নাচি দিয়া বন্ধুৰ লগত, অলপ এক্টিং এটা দেখাই দিয়া। आमीन बड़ोती कहे तेरे पे नजर हटाना थोड़ी हल्के हल्के অনুৰোধৰ বাবে নাছিলোঁ দেই, মই ধুনীয়া সঁচাকৈ দাদাই। তথাপি অনুৰোধৰ বাবে নাছিলোঁ বন্ধুসকল, তেখেতৰ অনুৰোধৰ বাবে মই নাছিলোঁ। আৰু যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ যদি নাপাহৰে। আজিলৈ এটা আচৰিত কিন্তু মানিবলগীয়া, দাদাই নানাচো বুলিয়ে কৈছিল, কিন্তু সঁচাকৈ যে ইমান সুন্দৰকৈ নাচিব পাৰিলে সঁচাই মই আপ্লুত হৈছোঁ। কিন্তু দাদাই